এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি কিমান দিনৰ মূৰত ক'বলৈ গ'লে আচলতে এই বছৰ মই লাষ্ট ব্লগটো কৰিছিলোঁ, কেতিয়া কৰিছিলোঁ, মাঘৰ বিহুতে কৰা। আৰু তাৰ পাছত যিটো ডিব্ৰুগড় ব্লগ পাইছিলে মাৰ অপাৰেশ্যনৰ ব্লগটো, সেইটো আছিল ডিচেম্বৰৰ ব্লগ আচলতে। আৰু আজি বহুত দিনৰ মূৰত ব্লগ কৰিছোঁ। চ' ভিডিঅ'টো এণ্ডলৈকে চাব বুলি আশা কৰিলোঁ, স্কিপ নকৰিব খালি। আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে অলৰেডি আমি বিয়ালৈ গৈ আছোঁ। একচুৱেলি বিয়াখন হৈছে মোৰ ফ্ৰেণ্ডে হয়, বাট তাই আমাতকৈ সৰু হয়। তাই আজি ৰিচিপশ্যন আছে, গতিকে তালৈকে যাম। আৰু ভাবিছোঁ বহুত দিন যেতিয়া ব্লগ কৰা নাই, আৰু সেইবাবে আৰু যিহেতু মই বহুত দিন ব্লগ ভিডিঅ' দিয়াই নাই, আৰু সেইবাবে ভাবিলোঁ আজি ব্লগ কৰোঁ। আৰু এতিয়া আমি ওলাই আহিলোঁ আৰু গৈ আছোঁ। আৰু এতিয়া এয়া অভাৰব্ৰিজ পাইছোঁহি। আৰু যোনসকল গোলাঘাটৰ হয় তেওঁলোকে চাগে নিশ্চয় এই ব্ৰিজখন চিনি পাইছে। এতিয়া আমি অকণমান টাউনত ৰৈছোঁ এইফালে। আৰু এতিয়া মোলৈ জাষ্ট কইনাই ফোন কৰিছিলে আৰু কৈছে যে ইমান দেৰি ক'ত মৰি আছ। তাইক খং উঠিছে মোৰ ওপৰত। তো যাওঁ আৰু দেৰি কৰি থাকিলে আৰু গালি খাম। লাজ চোৱা কইনা, আমাৰ কইনাগৰাকী বাইদেউ কৈ দিয়া কিবা এটা, কি পোষ্ট দিছা এইটো, কিবা এটা কওঁ আৰু হাতী আহি পৰে। আমাৰ মানে যুৱক আপোনালোকে এই ফটো পোষ্ট দিব লাগিছে, তাই গৰম উঠিছে। চুলি নহয় বাৰু, একদম মানে কইনা হাতত বহুত বেলেগ লাগিছে। কি মানে অ' কি দে জমনি কথা এটা হৈ গ'ল এতিয়া। একচুৱেলি মানে মোৰ আৰু এজনী লগৰ তাই আহি আছিলে, বাট আমি এতিয়া মানে ফোনটো ৰিচিভ কৰিছিলে মাকে, বাট তাই বুলি আমি একদম মানে ফোনটো হেল্ল' ক'ব নাপালে। আমি পূৰা গালি দিছিলোঁ নহয়, একদম বেয়াকৈ। আৰু ফোনটো ৰিচিভ কৰিছিলে কোনে, মাকে। আমি মানে পূৰা গালি পাইছোঁ, পূৰা একদম মানে লাজ পাইছোঁ। কৈছোঁ ন কেনেকুৱা লাজ পাইছোঁ, কাৰণ তাই বুলি পূৰা গালি দিছোঁ ষ্টাৰ্টিঙতে। আৰু তাৰপৰা হেল্ল' অভিলাষা। তাৰপিছতে এই মোক ক'লে মা পাতে যদি মই চব খাই দিলোঁ, মোক ক'ব মোক প্ৰেজেণ্ট লোৱা বস্তু বনাই দিছে চাওকচোন এজনী। এয়া চাওক গোটেই বস্তু দি দিছে মোক, পূৰা ভাগৰ লাগিছে কইনাৰ। হয়নি? আই আজি পূৰা ভাগৰ লাগিছে কইনাজনী একদম মানে। এতিয়া আমি বহুত লাজ পালোঁ, কাৰণ পূৰা গালি দিছিলোঁ এজনীক আৰু ৰিচিভ কৰিছিলে কিন্তু মাকেহে। অফক'ৰ্ছ মোৰ নিউ এছিষ্টেণ্ট দেই, এজনী নিউ এছিষ্টেণ্ট। হেৰি আপোনালোকে এই কমেণ্টত পূৰা গালি পাৰিব, এই বোলে BTS-ক বেয়া পায়। আৰু এতিয়া খাব আহি গ'লোঁ, খাই লওঁ চবে, তাৰপৰা লগ পাই ভকত মানে আমি এতিয়া পানী আগৰপৰা খাই আহিলোঁ মানে। আৰু এটা পানী আহিয়ে পোৱা নাই, তাতে ৰখি কি হৈছে আমাৰ অৱস্থা। আৰু মাককে গালি দিছোঁ, তাই গম নাপায়, তাই নহ'লে মানে ব'লো ব'লো কি ব'লো নে কি ক আমাৰ আৰু এটা মই ঘামিছোঁ চাহ কিবা এটা ক আপুনি লাজ চাদে নাংবদি এইটো নামটো ইয়াত দিব দৰকাৰ মৰম। চ' গাইজ, আমাৰ দাংবডি আজি ষ্টাইল বেছি মাৰি দিম। ছাবস্ক্ৰাইব কৰিবলৈ চাবি। দাংবডি নহয় দেই গাইছ, এই হাতী পোৱালি আমাৰ মানুহে আমাৰ ছাবস্ক্ৰাইব কৰিব ছোৱালীজনীক, লগতে মোৰ ভিডিঅ' মোক বস্তুবোৰ মানে বস্তুখিনি গোটেইখন এনেকৈ দি দিছোঁ। এখন কইনাজনী কম ন হেৰি এইটো কি বুলি কয়, মই পষ্ট কৰিছোঁ, আপোনালোকে প্লিজ চাব দেই ইনষ্টাগ্ৰামত। আৰু মোক ইনষ্টাত আমাৰ তিনিটাকে ইনষ্টাত ফ'ল' কৰোঁ। এইটো তই নহয়, এইটো তহঁতৰ কুকুৰটো, এতিয়া এটা আমাক হেৰিটো আকৌ টুক টুক ক'ত আছে সি? আইতাৰে ঘৰত চাবলৈ যাবি ব'ল যাওঁ। অঁ কইনা হাজত এই কুকুৰ চাবলৈ কুকুৰ চাবলৈ যায় আৰু সেই আছে ইয়াতে এইটো কুকুৰ আৰু কেলৈ লাগে। কি হ'লনো
আৰু এটা এইটো কুকুৰ আৰু মই মানুহ মই মাজত মানুহ কুকুৰণীজনী ইমানে সোনকালে আহিছে নহয় আৰু অলপ সোনকালে আহি পাৰিলে গম পাওঁ তই আৰু এইজনে যে মই আহি থাকোঁতে যিখনে গালি দিছে তোক মানে ফোনটো ৰিচিভ কৰোঁতে গম পাইছোঁ যিটোহে গালি দিছে ঐ কি লাজ পাব লাগে সঁচাকৈ নিজৰ ফ্ৰেণ্ডক ইমান গালি দিছে তোকতো তাতকৈ বেছি দিলোঁ তই বুলি গম পাওঁ না আণ্টি গালি দিছোঁ গম পাওঁ নাই মোক ক'লে ক'ত মই এলি বুলি কৈছে নে শুনিলে বুলি পূৰা গালি দিছোঁ তই বুলি আৰু হেল্ল' বুলিও ক'ব নাপালে আমি ইমানে গালি দিছোঁ দুজনী তই বুলি পূৰা গালি দিছোঁ খা মোৰটোকে খাই পেলাই নখাওঁ দে কইনা মেখেলা দাঙি দাঙি আহিছে মেখেলা দাঙি দাঙি আহি থাক তৌ এজনী ভূত আৰু ময়ূৰা ঘৰত গৈ আমাক পাহৰি গ'লি আৰু একদম আহিছে বহুত দেৰিকৈ কইনা আহিছিলে পূৰা এতিয়া আমি মোৰ মা পাপা চব নাই এতিয়া আৰু ইমান আধা হৈছে এইফালে নাযায় মই চাই যাব লাগিব হাইকে দি থাকা আৰু কি খবৰ তোক ৰিপ্লাই দি দিব কমেণ্টত দিব ৰিপ্লাই আঙুলিটো অলপ বেছি ইমান গৰম উঠিছে কালিতকৈতো এটলিষ্ট আজি বহুত কইনাৰ বেগ মোৰ হাতত দি পেলাই কইনা এইফালে ফটোশ্বুট কৰি আছেগৈ পূৰা ফটোশ্বুট কৰি কৰি মোৰ ঘামি অৱস্থা বেয়া মই ফটোশ্বুট মাৰি আহিছোঁ মোৰ অৱস্থা বেয়া ধৰ তো এতিয়া যাওঁ আৰু তইনো ক'ত থাকিবি সেয়াই আৰু মই এজনৰ লগত থাকিলে তুমি শুনি থাকিলা এতিয়া যাওঁগৈ আৰু লাজ লাগে কোনো অৱস্থা নাই আৰু এতিয়া বাই বাই দুটা পানীকে এৰি দিছোঁ তই যাবি অলপ পাছত ন ময়ো যাম বাই বাই কাইলৈ লগ পাম ক্লাছত যাবি তো ক্লাছ নাযাওঁ সঁচাকৈ নাযাওঁ নেকি চাগে নাযাওঁ ফাল্টু কৰি নেকি কাইলৈ আকৌ লিড আছে যাওঁ আৰু ফাল্টু বেগ আছে বাই 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 ধুনীয়া লাগিছে আমাক এইফালে চাই আছে বাই বাই তো এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া ইমানেই গৰম উঠিছে নহয় ঘামি একদম মোৰ অৱস্থা বেয়া তো ঘৰ যাওঁ এতিয়া আচলতে মই বহুত দিন ব্লগ কৰা নাছিলোঁ বাবে কৰিলোঁ আৰু আজি ব্লগটো অৰ্ধহল কৰি নাথাকোঁ ইয়াতে এণ্ড কৰিছোঁ যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ